Hello friends, guys, welcome back to the channel. So guys, আজি আমি আলোচনা কৰিম Pinkal Pratyushৰ যি মানে project তুমি যে অভিমানী already 13 ফেব্ৰুৱাৰী তাৰিখে official YouTube channel Pinkal Pratyush এই চেনেলত officially release হৈছে। তো guys আমি খেদিনা 6টা বজা দেখিবলৈ নাপালো। বহুত ওয়েটিং কৰিব লগা হ'ল। তো ইয়াৰ বিষয়ে পিংকল দাই এটা পোষ্ট কৰি দিছে, এইটো চাব। তো টেকনিক্যাল প্ৰবলেমৰ কাৰণে পিংকল দাই যি মানে সময় বান্ধি দিছিলে 6টা বজা, তো আমি 6টা বজাত দেখিবলৈ পোৱা নগ'ল। ৰখি পুৰা 10:30 আমি 10:30 দেখিবলৈ পাইছোঁ। তো যিনক আমি সকলোৱে চালোঁ পিংকল প্ৰত্যুষৰ যি মানে তুমি যে অভিমানী এছামিজ ৱেব ফিল্ম, ইয়াৰ সকলোৱে চালোঁ। তো আমি ইয়াৰ বিষয়ে আজি অকণমান আলোচনা কৰিম। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই ওভাৰঅল ষ্টৰীৰ মানে অপিনিয়ন মোৰ তৰফৰ পৰা দিব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ। তো ওভাৰঅল কনচেপ্ট প্লাছ ষ্টৰী আউটষ্টেণ্ডিং চুপাৰ, বহুত ভাল লাগিছে মোৰ কনচেপ্টটো। তো কিছু মানে কনচেপ্টটো বাৰিছ ৱেব ছিৰিজৰ মানে মিলিছে। আপোনালোকে বাৰিছ ৱেব ছিৰিজটো চাইছেনে চোৱা নাই মই নাজানো, কিন্তু যদি চোৱা নাই অল্ড বালাজীত গৈ কিনে আপুনি চাব পাৰে। বাৰিছ ৱেব ছিৰিজত আপোনালোকে মুখ্য অভিনেত্ৰী হিচাপে দেখিবলৈ পাব শৰ্মান যোশী আৰু আশা নেকি। খুব মানে বিউটিফুল লাভ ষ্টৰী। তো যদিহে চোৱা নাই চাব। তো বাৰিছ ৱেব ছিৰিজৰ যি কিছুমান চিন আছে ইয়াৰ লগত মানে মিলিছে। তো গাইজ বলক আমি তুমি যে অভিমানীৰ বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰোঁ। তো গাইজ তুমি যে অভিমানীৰ যি মানে কনচেপ্ট, খুব সুন্দৰ কনচেপ্ট, সুন্দৰ ষ্টৰী। তো খুব ধুনীয়াকৈ ডিৰেক্ট কৰিছে কিশোৰ বৰুৱা দাই। তো গাইজ অভিনাশৰ মানে ফ্ৰেণ্ডছ বহুত কম আছে। তো ষ্টৰীত আমি দেখিবলৈ পাইছোঁ যে অভিনাশৰ ফ্ৰেণ্ডছ মাত্ৰ 2জন, ৰুহি আৰু নয়ন। এই দুয়োজনে হ'ল অভিনাশৰ ফ্ৰেণ্ডছ। তো অভিনাশৰ বাৰ্থডে দিনা আমি 3 নম্বৰ ফ্ৰেণ্ড হিচাপে ক'ব পাৰিম আমি আৰ জে প্ৰণামী মানে অভিনাশৰ 3 নম্বৰ ফ্ৰেণ্ড হয়। তো গাইজ সেইদিনাই তেওঁলোকে মানে অভিনাশ আৰু আৰ জে প্ৰণামী লগ পায়। তো ইয়াৰ পৰাই লগ পাই মিলা মানে লগ পাই থাকে, সদায় মানে এনেকৈ লগ পাই থাকে ন। লগ পোৱাৰ পিছত এদিনাখন মানে কি হয়, মন্দিৰৰ যায় এইটো চিন চাব। তো এই মন্দিৰৰ চিনটো বাৰিছ ৱেব ছিৰিজৰ লগত খুব মিলিছে। মোৰ মতে বাৰিছ ৱেব ছিৰিজৰ পৰা লোৱা গৈছে চাগে, মই ভাবোঁ ছিৰিজত এইটো চিন আছে। তো তো যি মানে এইটো চাওক। তো ভিক্ষাৰীসকলক যি আৰ জে প্ৰণামীয়ে খোৱাৰ বস্তু দিয়ে, ডিষ্ট্ৰিবিউট কৰে খোৱাৰ বস্তু। তো এই চিনটো মানে বাৰিছ ৱেব ছিৰিজৰ লগত মিলিছে। আৰু এইখিনিতে যি বেকগ্ৰাউণ্ড মিউজিক লগাইছে বুলি কি অলপ মানে বেকগ্ৰাউণ্ড মিউজিক লগাইছে, এই বেকগ্ৰাউণ্ড মিউজিকো বাৰিছ ৱেব ছিৰিজৰ কেচি সাজিছে, এইটো মানে ইয়াৰ লগত অলপ মিলিছে। বেকগ্ৰাউণ্ড মিউজিকখিনিও বাৰিছ ৱেব ছিৰিজৰ লগত মিলিছে। তো ওভাৰঅল ক'বলৈ গ'লে এইখিনি কনচেপ্টটো প্লাছ বেকগ্ৰাউণ্ড মিউজিক বাৰিছ ৱেব ছিৰিজৰ পৰা লোৱা গৈছে, মানে অলপ মিলিছে আৰু ন। তো এতিয়া আহোঁ আমি গানৰ বিষয়ে কওঁ। তো তুমি যে অভিমানীৰ যি এছামিজ ৱেব ফিল্ম, এই ৱেব ফিল্মত 2টা গান আপোনালোকে শ্বৰ্টকৈ দেখিবলৈ পাইছে। মৰমে মৰম বিচাৰে গানটো গাইছে মিৰ্জানুৰ আৰু আকাংক্ষা দাস, লিৰিক্স কিশোৰ বৰুৱা আৰু পুনাম নাথ। আৰু এটা গানটো হ'ল আন এটা গানটো হ'ল কিমান মৰম তোমালে, গাইছে প্ৰিয়ান প্ৰদীপ্ত। তো ওভাৰঅল গান 2টা বহুত সুন্দৰকৈ গাইছে, সুন্দৰ লিৰিক্স, খুব ভাল লাগিছে গানটো। তো অফিচিয়েলি আমি 18 ফেব্ৰুৱাৰী তাৰিখে মৰমে মৰম বিচাৰে সেইটো আমি দেখিবলৈ পাম 18 ফেব্ৰুৱাৰী তাৰিখে। তো গাইজ মই এতিয়া আহোঁ অভিনাশৰ বিষয়ে। অভিনাশক মানে সলনি হ'বলৈ কয়, কি বুলি কয়, আৰ জে প্ৰণামীয়ে সলনি হ'বলৈ দিয়ে, কিন্তু সেইদিনা গাড়ীত কথা পাতি আহোঁতে কি হয়, এক্সিডেণ্ট হৈ যায়। তো মই এইখিনিয়ে ভাল নালাগিল। তো অভিনাশক মই যেনিবা কি বুলি কয়, এক্সিডেণ্ট হৈ মৰাটো মই
মানে ভাল নালাগিল আৰু তো বাকী চব ঠিকেই আছে মাত্ৰ কি হ'ল অবিনাশে মানে মৰিব নালাগিছিল আৰু দুয়োৰে মানে মিলন হোৱাটো মই বিচাৰিছিলোঁ কিন্তু দুখৰ কথা ক'ব লাগিব আমি এই যি তুমি যে অভিমানী এই এছামিজ ৱেব ফিল্মটো আমি ইনকমপ্লিট এটা লাভ ষ্টৰী ক'ব পাৰি কাৰণ দুয়োৰে মিলন নহয় আৰ জে প্ৰণামী আৰু অবিনাশৰ মিলন নহয় তো ইনকমপ্লিট এটা লাভ ষ্টৰী এটা আধৰুৱা লাভ ষ্টৰী আমি ক'ব পাৰি তো এটা কি বুলি কয় এটা কমপ্লিট নহ'ল আৰু চাই কেনে ভাল নালাগিলে ইমান কিন্তু যদিহে মিলন হ'লা হয় দুয়োৰে মিলন হ'লা হয় মই খুব ভাল লাগিল হয় আৰু ভাল লাগিল হ'ল ষ্টৰীটো তো অভাৰঅল ঠিকে আছে কাহিনী কনচেপ্ট ঠিকে আছে তো মিলন হোৱাটো মানে মই বিচাৰিছোঁ মানে ভাল পালোঁ হয় আৰু যদিহে আৰ জে প্ৰণামী আৰু অবিনাশ মিলন হ'লে আমি ভাল পালোঁ হয় তো যিয়ে নহওক বাকী ঠিকে আছে তো আগলৈ এনেকৈ আমাক নতুন এনেকৈ লাভ ষ্টৰী আমাক মানে এনেকৈ চাবলৈ দি থাকিব বুলি আমি আশা ৰাখিলোঁ পিংকল প্ৰত্युষ দাৰ পৰা তো গাইজ মই তুমি যে অভিমানীৰ বিষয়ে থুলমূলকৈ অলপ ক'বলৈ মানে অপিনিয়ন দিলোঁ থুলমূলকৈ হ'লেও অকণমান ক'ব চেষ্টা কৰিলোঁ তো আপোনালোকে যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তো গাইজ আজিলৈ ইমানে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক তো ধন্যবাদ